হাই গাইজ, মই যেতিয়া আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু যিসকলে মোৰ চেনেলটোত নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আনৰ সম্পৰ্কবোৰক শ্ৰদ্ধা কৰিবা, নিজৰ মাজৰ সম্বন্ধবোৰকো সন্মান কৰিবা। তেতিয়া তুমি তাৰ বিনিময়ত আনৰ পৰা মৰম আৰু সন্মান পাবা। সন্মান খুজি লোৱা বস্তু নহয়, তুমি সন্মান কৰিলেহে সন্মান পাবা। এনেকুৱা নহয় যে অকল সৰুৱেহে ডাঙৰক সন্মান কৰিব, ডাঙৰেও সৰুক সন্মান কৰিব লাগিব। আনৰ সম্পৰ্কৰ মাজত হেঙাৰ নহবা। আন দুজনৰ সম্পৰ্কক সন্মান কৰিবা। দেখি থকা আন 10জনক ফাঁকি দিলেও নেদেখাজনে সকলো দেখি আছে। মানুহে কয় পাপ হেনো খণ্ডন নহয়। মাক বাপেকে কৰা পাপ নিজৰ সন্তানে পায়, কিন্তু সিহঁতৰ জানো কিবা ভুল থাকে? জানি বুজি নিৰ্দোষী সন্তানৰ বাবে পাপ সাঁচি নথবা। তেনেকুৱা পাপ তুমি নকৰিবাই, যিটো পাপে তোমাৰ সন্তানৰ বা তোমাৰ ক্ষতি কৰিব পাৰে। পাৰিলে কোনোবাক উপকাৰ কৰা, অপকাৰ নকৰিবা। তুমি যি গছেই ৰুবা তাৰেই পোখা মেলিব। সেয়েহে ভাল গছ ৰুবা, ভাল ফল পাবা। ধন্যবাদ।